মোৰ চেনেললৈ মই স্বাগতম জনাইছোঁ আৰু বহুত দিন হ'ল ভিডিঅ' আপলোড কৰা নাই। আজি এটা জেগাত আহিলোঁ, অৰুণাচল আৰু বান্দৰদোৱা আৰু অৰুণাচল সীমান্তত যিখন নদী নেকি বান্দৰদোৱা আৰু অৰুণাচলৰ মাজেৰে বৈ আছে ডিক্ৰং নদী, আৰু এটা খুব ভাল লগা পৰিৱেশ মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। এইখন হৈছে ডিক্ৰং নদী আৰু ইয়াত অহা আজি এসপ্তাহমানেই হ'ল ইয়াত ফুৰিব আহিছিলোঁ। আহি পেলাই দেখা পালোঁ ডিক্ৰং নদীৰ মনোমোহা দৃশ্য আৰু খুব ঠাণ্ডা পৰিৱেশ। আৰু এই দেখি সৌখন ভিতৰৰ ফালে আছে এখন অৰুণাচল আৰু এইফালে অসম, গতিকে এটা খুব ভাল লগা পৰিৱেশ মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। নদীখন সৌফালৰ পৰা বৈ আহিছে অৰুণাচলৰ মাজমজিয়াৰে আৰু এনেকৈ ওলাইছে এইফালে। আৰু নদীখনৰ বৃহৎ সোঁত, ইয়াত যদি পৰিবলৈ হয় আৰু মানুহ ইয়াত পাবলৈ নাপায় আৰু খুব ভাল লগা পৰিৱেশ। মই বেক কেমেৰা কৰি দেখাবলৈ চেষ্টা কৰিম। বহুত দিন হ'ল ভিডিঅ' আপলোড কৰা নাই আৰু আজি ভাবিলোঁ ফুৰাও হৈছে আৰু অকণমান ভিডিঅ' কৰি আৰু এই অৰুণাচল আৰু বান্দৰদোৱা মাজমজিয়াৰ যিখন নদী ডিক্ৰং নদী বৈ গৈছে সেই মনোমোহা দৃশ্য অকণমান দেখাবলৈ চেষ্টা কৰিছোঁ। চাই লওক। ইয়াতে বৰশী বাই আছে এজন মানুহে আৰু ডেইলি বৰশী বাই মাছ পায়। তাৰ মাছ অলপ দেখা দিয়ক। এইটো মাছ পালে দাদা, ইয়াত ডেইলি বৰশী বায় ন? হা? অঁ, এনেই মাছ আহেনে বৰশীত? অঁ, আৰু মানুহ বৰশী বাই আহিছে। এই নদীখনৰ নাম ডিক্ৰং নদী নহয় জানো? এইখন অৰুণাচলৰ ভিতৰতে বৈ আহিছে। ইয়াতে বহুত প্ৰায় মানুহ আহে আৰু বৰশী বাই। বৰশী বোৱাটো এটা চখ আৰু বৰশীত মাছ প্ৰায় আহে। এওঁ প্ৰায় মাজে মাজেহে আহোঁ কৈছে। মই অলপ সময় আগত কথা পাতিছিলোঁ আৰু বহুতখিনি মানুহ ইয়াতে আহে আৰু বৰশী বোৱাবলৈ নহয়, এটা চখ, বহুত ভাল লগা পৰিৱেশ আৰু ভাল লাগে। সি আৰু এজন আহিছে, টোপ লোৱাইছে কিবা মাছক খুৱাবৰ কাৰণে। মই তেওঁলোকৰ ওচৰলৈ যাবলৈ চেষ্টা কৰিম। এই দেখিছেনে, তেওঁলোকে বৰশী বাই আছে। বহুত কিছুমান ডাঙৰ ডাঙৰ মাছ আহে আৰু নদীখনৰ পিঠাপ মানে ফুট বহুত। ইয়াত কেনেবাকৈ গিলিবলৈ হ'লে হ'ল আৰু আপোনাক বিচাৰি নাপায় আৰু জিন্দগী বিচাৰি নাপায়। তেওঁলোকে বৰশী বাই আছে, বৰশী বাইছে। বৃহৎ ফুট।
নদীখনৰ গতি বহুতেই স্পীড। পুৰা দেখিছে অৰুণাচলৰ ভিতৰৰ ভাগ বহুত ডাঙৰ ডাঙৰ পাহাৰ জিলিকি আছে। ইয়াৰ পৰা প্ৰায় দেখিবলৈ পোৱা যায়। সন্ধিয়া হোৱাৰ লগে লগে এইবোৰ ডাঙৰ ডাঙৰ পাহাৰ। আৰু গাইজ ভিডিঅ'টো ইমানতে সামৰণি মাৰোঁ, কাৰণ ময়ো যাব লাগিব, এঠাইত আছোঁহি আৰু নতুন মানুহ নতুন জেগা, গতিকে বেছি দেৰি নকৰোঁ। আৰু নেক্সট ভাল ভাল ভিডিঅ' দিবলৈ আপোনালোকক চেষ্টা কৰিম, ভাল ভিডিঅ' দিবলৈ চেষ্টা কৰিম। আৰু এইটো বহুত সাংঘাতিক এটা জেগাত আছোঁ। ইয়াৰ পৰা সৰু কৰিবলৈ হ'লে গ'লোৱে আৰু আপোনালোকক জাষ্ট অকণমান দেখাবলৈ চেষ্টা কৰিলোঁ। মোৰ আহি খুব ভাল লাগিলে জেগাটো। অৰুণাচল আৰু বান্দৰদোৱা আৰু অৰুণাচল মাজেৰে এখন ডিক্ৰং নদী বৈ গৈছে। নদীখনৰ পিক আপ বহুত। আৰু গাইজ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ভিডিঅ'টো যদি ভাল লাগে লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু পৰৱৰ্তী পৰ্যায়ত ভাল ভাল ভিডিঅ' দিবলৈ চেষ্টা কৰিম। থেংক ইউ, বাই বাই।